স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছো আজি আপোনালোকক দেখাবলৈ লৈছো পিছফালে বান্ধি থকা এই ঘৰটো আমাৰ বাইদেউৱে সাজিছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হৈছে আমাৰ ঘৰ মানে এতিয়া সাজি আছে তো দেখাই আছো আপোনালোকক মানে আজি মিস্ত্ৰী হনাই হে ভাবিলো মই ভিডিঅ'টো বনাও মিস্ত্ৰী সকলে যেটো ভিডিঅ' বনালে অকমান ডিস্টার্ব পায় মানে সবৰে আকৌ মোবাইলৰ কেমেৰাত বন্ধি হ'বলৈ ইচ্ছা নাযায় তো মানে কিয় হনাই মিস্ত্ৰী বিলাক আমাৰ মানে বস্তুবিলাক প্ৰায় শেষ হৈ গৈছে একো নাই এতিয়া তাৰ কাৰণে নাই মটৰৰ পাইপ হৈ দিয়ে ইগনোৰ কৰিব বহুত আলি জালি মানে বস্তুবিলাক এটো হৈছে চিৰিটো আমাৰ বনোৱা সম্পূৰ্ণ নহল কাৰণ ইটাবিলাক নোহোৱা হৈ গ'ল ন এটো হৈছে এটো মানে বাহিৰৰ ৰুম হ'ব বাৰান্দাৰ ৰুম তো প্ৰথমতে এইফালে এটা ৰুম আছে এইফালে দুটা আছে মাজত এটা আৰু এইফালে দুটা এইগৰাকী আমাৰ আইতা হয় এইফালে দুটা ৰুম আছে তো প্ৰথমতে এইটো ৰুমকে দেখা দিছো মানে এইটো ৰুম অকমান ডাঙৰ হয় ফাৰ্ষ্টে মানে বাৰান্দাৰ পৰা সন্মুখতে হ'ব এই ৰুমটো এইফালে ভেন্টিলেশ্যনলৈকে যাই পাইছে আৰু যেহেতু ইয়াত চিৰি নবৰ কাৰণে বহুত ওপৰত উঠাত বহুত ডিস্টার্ব হৈছিল হে আমি উঠা নাছিলো হে বহুত হাবি উঠি গৈছে তো ইগনোৰ কৰিবা এইফালে এটা ৰুম আৰু এইফালে এটা ৰুম ভেন্টিলেশ্যনলৈকে পাই গৈছে এইফালে এখন খিৰিকী মানে এখন বম্বে খিৰিকী বুলি কয় আৰু এইফালে নৰ্মেল খিৰিকী দি দিছে বম্বে মানে ডাঙৰ খিৰিকী দুখানে দিয়া হৈছে তো আৰু এইফালে দুটা ৰুম এইটো এটা ৰুম এইফালে এখন দুৱাৰ ৰাখি দিছে পিছলৈ মানে যদি বাথৰুম বনাবলৈ ইচ্ছা কৰে মানে এই সাইডে বনাব আৰু এইটো এটা ৰুম এইটো ৰুমত মই থাকিম মানে আগতীয়াকৈ কৈ দিছো যেতিয়া মানে পুৰণি বাহৰ ঘৰ আছিল তেতিয়া মানে মই এইখিনি জায়গাতে থাকিছিলো তো মই এইটো ঘৰ ভাঙি এইটো বনাইছে যেটো তো মই আগে কৈ থৈ দিলো যে মই এইটো ৰুমতে থাকিম বুকিং হৈছে আৰু ইফালে মই মানে বস্তুবিলাক খবৰ কাৰণে ওপৰৰ এখন চাৰ্জাৰ দি দিব দিছিলো মোৰ ৰুমতে বাকিবিলাক দিব দিয়া নাই মোৰ ৰুমতে দিবলৈ দিছো বেছি দিলেও যেটো ডিস্টার্ব বেয়া দেখি এইজন হৈছে আমাৰ সমীৰ বাবা মানে তেতিয়াৰ পৰা মোৰ পিছে ঘূৰি আছে তো মই ইয়াক দেখাই দিলো ইয়াৰ আইতাকে মানে পথাৰলৈ ফুৰিবলৈ আহিছে আমাৰ ঘৰতে আছে খেলি আছে এইখন বম্বে খিৰিকী এইখনে আৰু দুখানে মানে সেইখনৰ লগত দুখানে আমি মানে ইটাবিলাক এনেকৈ দিছে মানে এনেকৈ দিছে পাৰি দিছে সেইকাৰণে অকমান বেছিকৈ গৈছে ইটাবিলাক আৰু এইখনে হ'ব বাৰান্দা এইফালে চিৰি লগাই আছে আকৌ ইফালে সাজাৰ দিব আমাৰ বিশেষ ফুল নাই নতুনকৈ মানে আছিলে বহুত বনৰীয়া ফুলবিলাক যে বহুত বেয়া হয়তে এইটোহে কিনি আনিছে আমাৰ ভাইটিয়ে কিনি আনি লগাই দিছে খুব ধুনীয়াকৈ ফুলিছে যেতিয়া ডাঙৰ হ'ব নিশ্চয় ভাল লাগিব এইটো এটাই ৰৈ গৈছে আৰু ইফালে জবা ফুল ৰেড আৰু হোৱাইট দুটা কালাৰ আছে আৰু এই জোপা হেৱালি ফুল এতিয়া শৰৎ বতৰ নহয় দিছে শৰৎ কালত ফুলিব ইয়াৰ স্মেল মানে সুগন্ধটো খুব ভাল লাগে তো এইটোৱে আমাৰ ঘৰৰ পৰিৱেশ আৰু সেইফালে যেহেতু এইটো ঘৰ ভাঙি দিলে সেইকাৰণে এক্সট্ৰাকৈ সেইফালে এটা ঘৰ বান্ধি দিছে আমাৰ আজি নেদেখা বাৰু তো ইমানে আছিলে ভিডিঅ'টো ভালে লাগিলে লাইক কৰিব থেংক ইউ